নাজিৰাৰ মঠিয়া চিগাত প্ৰায় 2 বিঘা মাটি এনেদৰে আজি কঠীয়া সিঁচাৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হয়। অসম চৰকাৰৰ কৃষি বিভাগৰ অধীনত বানাক্ৰান্ত লোকসকলৰ মাজত কঠীয়া সিঁচাৰ কাৰ্যসূচীক সকলোৱে প্ৰশংসা কৰিছে। এই দৃশ্য নাজিৰাৰ। নিশ্চয় এনেধৰণৰ প্ৰচেষ্টাই স্থানীয় লোকসকলক কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তুলিব। নাজিৰাৰ মঠিয়া চিগাত প্ৰায় 2 বিঘা মাটি এনেদৰে আজি কঠীয়া সিঁচাৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হয়। অসম চৰকাৰৰ কৃষি বিভাগৰ অধীনত বানাক্ৰান্ত লোকসকলৰ মাজত কঠীয়া সিঁচাৰ কাৰ্যসূচীক সকলোৱে প্ৰশংসা কৰিছে। এই দৃশ্য নাজিৰাৰ। নিশ্চয় এনেধৰণৰ প্ৰচেষ্টাই স্থানীয় লোকসকলক কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তুলিব। নাজিৰাৰ মঠিয়া চিগাত প্ৰায় 2 বিঘা মাটি এনেদৰে আজি কঠীয়া সিঁচাৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হয়। অসম চৰকাৰৰ কৃষি বিভাগৰ অধীনত বানাক্ৰান্ত লোকসকলৰ মাজত কঠীয়া সিঁচাৰ কাৰ্যসূচীক সকলোৱে প্ৰশংসা কৰিছে। এই দৃশ্য নাজিৰাৰ। নিশ্চয় এনেধৰণৰ প্ৰচেষ্টাই স্থানীয় লোকসকলক কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তুলিব। নাজিৰাৰ মঠিয়া চিগাত প্ৰায় 2 বিঘা মাটি এনেদৰে আজি কঠীয়া সিঁচাৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হয়। অসম চৰকাৰৰ কৃষি বিভাগৰ অধীনত বানাক্ৰান্ত লোকসকলৰ মাজত কঠীয়া সিঁচাৰ কাৰ্যসূচীক সকলোৱে প্ৰশংসা কৰিছে। এই দৃশ্য নাজিৰাৰ। নিশ্চয় এনেধৰণৰ প্ৰচেষ্টাই স্থানীয় লোকসকলক কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তুলিব। নাজিৰাৰ মঠিয়া চিগাত প্ৰায় 2 বিঘা মাটি এনেদৰে আজি কঠীয়া সিঁচাৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হয়। অসম চৰকাৰৰ